অলপ দেৰিকে নেকি বেট বল লৈছা না আকৌ বল আনছা হ'ব দে সেইটো ওপৰত ধৰি থাক মাৰি দিব ভাই দি 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 চৰাই এটা ধৰিছোঁ তাৰমানে এই বাঁহতলত হয়তো গাছৰ পৰা পৰি গ'ল পৰি যাওঁতে মই বোলো এইটো বৰ ডাঙৰ চৰাই মই হাতেদি ধৰিলাম হাতেদি ধৰি লৈছোঁ তাৰপিছত নখৰে চেপি মোৰ আঙুলি হাতখন ফালি দিছে চৰাইটো আপোনাৰ হাতখন ফালি দিছে ফালি দিছে কি চৰাই এইটো এইটো ইগল এই ঠাইখিনিৰ নাম আঠিয়াবাৰী আগতে দেখিছেনে আগতে চৰাই এই নিচিনা চৰাই এনেই ক'ৰবাৰ গাছত এটা দুটা দেখা পাইছোঁ আৰু এই চৰাইটো আপোনাৰ আঘাত কৰিছে আপুনি এতিয়া ক'ত যাব মেডিকেলত যাম চৰাইটো কি ব্যৱস্থা কৰিব চৰাইটো আমাৰ গাঁৱৰ ল'ৰা দুজন মানে ফৰেষ্টলৈ ফোন কৰিলে এতিয়া ফৰেষ্টৰ মানুহে লৈ যাব হয়তো আৰু কি ব্যৱস্থা কৰিবা এইবিলাক বস্তু ফৰেষ্টৰৰ বস্তু যেতিয়া তেওঁলোকৰ বস্তু তেওঁলোকে লৈ যাওক আমাৰ কোনো আপত্তি নাই মানে 12:45 মোলৈ ইয়াৰ পৰা ফোন কৰিছে কৈছে এটা দুষ্প্ৰাপ্য চৰাই ধৰিছোঁ তুমি দুটা আছা আহা মোক ককাইদেউ এজনে ফোন কৰিলে কুমাৰ নাথ তেখেতৰ ফোনটো মাৰি মই ইয়াতে আহিলোঁ আহি লগে চাই মই অফিচাৰৰ লগত কণ্টেক্ট কৰিলোঁ অফিচাৰে আমাৰ ফৰেষ্ট অফিচাৰৰ লগত কণ্টেক্ট কৰিছে এতিয়া ফৰেষ্টৰ পৰা মানুহ আহি আছে আমি গামবুঢ়া আমি এনেকৈ গোটেই ৰাইজে সুখী আছোঁ এতিয়ালৈকে কি চৰাই এইটো এতিয়া এইটো ইগল বুলিয়ে আমি জানিছোঁ একচুৱেল নামটো আমিও নাজানো ইগল বুলিয়ে ধৰিছোঁ কিন্তু আমি এইখিনি কি ঠাই বুলি কয় এইখিনি হেড মাদাৰ আহাতগুৰি চক হয় এতিয়া